নমস্কাৰ বন্ধুসকল, আশা কৰো সকলো ভালে আছে। মই মিন্দু কুমাৰে আপোনালোকৰ এই চেনেল যাযাবৰী টক শ্ব'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত মই ভিডিঅ' আপলোড কৰিছোঁ। অলপ কলেজত ব্যস্ততা আছিলে, এক্সাম চলি আছিলে, সেইটো কাৰণে মই ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ। বহুত কণ্টেণ্ট চালোঁ, কিন্তু লাহে ধীৰে মই আপলোড কৰিম। কিন্তু আজি মই যিটো ভিডিঅ' লৈ আহিছোঁ, এইটো এটা স্পেচিয়েল ভিডিঅ'। প্ৰথমতে কৈ ল'ম, আজি যিখন চিনেমাৰ বিষয়ে মই ক'বলৈ গৈ আছোঁ, সেইখন মই আপোনালোকক হাইলি ৰিকমেণ্ড কৰিম। মই এইখন চিনেমা আপোনালোকক মাষ্ট ৱাচ চিনেমা বুলি ক'ম। চিনেমাখনৰ নাম হৈছে বাথী। এইখন এখন তামিল চিনেমা, যাৰ অৰ্থ হৈছে ছাৰ। আৰু এই চিনেমাখন নেটফ্লিক্সত হিন্দী ডাবিঙত আপোনালোকে চাব পাৰিব। চিনেমাখন মই চালোঁ, আৰু চিনেমাখন চাই উঠাৰ পিছত মোৰ মতামত কি এজন দৰ্শক হিচাপে সেয়া মই চমুকৈ আপোনালোকক ক'বলৈ চেষ্টা কৰিম। তেতিয়াহ'লে আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰা। প্লিজ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। বাথী অৰ্থাৎ ছাৰ, এইখন এখন তামিল চিনেমা, যিখন হিন্দী ডাবিঙত আপোনালোকে নেটফ্লিক্সত চাবলৈ পাৰিব। যাৰ ডাইৰেক্টৰ হৈছে ভেংকি আটলুৰি, আৰু ইয়াত ধনুষে অভিনয় কৰিছে। চিনেমাখনৰ কাহিনীভাগ থুলমূলকৈ এনেধৰণৰ। এই চিনেমাখনৰ পটভূমি গঢ়ি দিছে 1990 চনৰ সেনেকুৱা সময়ত, আৰু য'ত এডুকেশ্যন ছিষ্টেমটো মানে প্ৰাইভেট কোম্পানীয়ে কিনি লৈছিলে। গভৰ্ণমেণ্ট স্কুল কলেজৰ অৱস্থা মানে অলপ বেয়া হৈ আছিলে, প্ৰাইভেটাইজেশ্যন এডুকেশ্যন ছিষ্টেমটো সোমাইছিলে। ঠিক তেনেকুৱা সময়ৰ কাহিনীভাগ দেখুওৱা হৈছে। আৰু ধনুষ ইয়াত এজন শিক্ষকৰ ভূমিকা পালন কৰিছে। কিদৰে তেখেতে দৰিদ্ৰ ষ্টুডেণ্টক, দৰিদ্ৰ শিক্ষাৰ্থীক মানে শিক্ষাৰ পোহৰ দিব চেষ্টা কৰে। প্ৰাইভেট কোম্পানীৰ এগেইনষ্টত তেখেতে মানে প্ৰটেষ্ট কৰে, যুদ্ধ দিয়ে। এনেকুৱা ধৰণৰ থুলমূল কাহিনী এই চিনেমাখন আপোনালোকে দেখিবলৈ পাব। চিনেমাখনৰ কাহিনীভাগ তেনেই চিম্পল। আৰু এই চিনেমাখনৰ বিষয়ে যদি মই একেষাৰে ক'বলৈ হয় ইমানেই ক'ম, চিম্পল কাহিনী, চিম্পল প্লটৰ সৈতে এইখন এখন এক্সট্ৰা অৰ্ডিনেৰী চিনেমা। মোৰ কাৰণে এইখন এখন এক্সট্ৰা অৰ্ডিনেৰী চিনেমা ফিল হ'ল। হয়তো নাজানো, মোৰ শিক্ষকতাৰ বৃত্তিৰ লগত জড়িত, সেইকাৰণে চাগে চিনেমাখনত মই কানেক্ট হ'ব পাৰিলোঁ। চিনেমাখন সঁচাকৈ এখন চাবলগীয়া চিনেমা। চিনেমাখন আপোনালোকে বহুতো ভাল দিশ পাব। প্ৰথমে হৈছে ইয়াত ডায়লগ। হিন্দী ডাবিং খুব ভাল হৈছে, আৰু ইয়াত যি ডায়লগ আছে, একদম আপোনাক গুজবাম্পছ দিয়া ডায়লগ আছে। ইমান ৰিলেটেবল ডায়লগ আছে ইয়াত, আপোনালোকে সঁচাকৈ ভাল পাব। ধনুষৰ পাৰফৰ্মেঞ্চ ইয়াত মানে এজন শিক্ষক হিচাপে একদম মাইণ্ড ব্লয়িং। যেনেকুৱা ধীৰ গম্ভীৰ, য'ত মানে ধীৰ গম্ভীৰভাৱে তেখেতে এক্টিং কৰিব লাগে, তাত ধীৰ গম্ভীৰ ধীৰে সুস্থি এক্টিং কৰিছে। য'ত ইম'শ্যন দিব লাগে, তাত তেখেতে ইম'শ্যনছ দিছে নিজৰ অভিনয়ৰ জৰিয়তে। একদম মজা। আৰু ইয়াত কেইটামান ল'ৰা ছোৱালী আছে, চাইল্ড এক্টৰ বুলি নকওঁ, অকণমান ডেকা ল'ৰা ছোৱালী আছে, স্কুলত পঢ়া ল'ৰা ছোৱালী। সিহঁতৰ এক্টিঙো আপোনালোকে খুব ভাল পাব। চিনেমাখনৰ BGMটো খুব ভাল হয়, চিনেমাখনৰ লগত ধুনীয়াকৈ খাপ খাই পৰিছে। এই চিনেমাখনৰ আৰু এটা ষ্ট্ৰং পইণ্ট হৈছে, সেয়া হৈছে ইম'চনেল চিন, আৱেগিক দৃশ্যসমূহ ইয়াত মানে মজা। কেইটামান এনেকুৱা আৱেগিক চিন আছে যিবোৰ মই দেখি নিজে মোৰ চকুপানী ওলাই গৈছিলে। চিনেমাখন আপোনালোকে প্লিজ এবাৰ চাব। চিনেমাখনত একদম চিম্পুল কাহিনী, আগলৈ কি হ'ব কাহিনীটো আপোনালোকে গম পাই যাব। কিন্তু হ'লেও চিনেমাখনৰ স্ক্ৰীন প্লে ইমানেই টাইট ষ্ট্ৰং হয়, বিশেষকৈ ছেকেণ্ড হাফ আপোনালোকে একদম বান্ধি ৰাখিব। চিনেমাখনৰ নেগেটিভ বুলিবলৈ ক'লে বা ড্ৰবেক্স বুলি ক'লে, ফাৰ্ষ্ট হাফটো ইমান ঠিক ঠাক, কিন্তু ফাৰ্ষ্ট হাফটো যেতিয়া শেষ হ'ব হয়, তেতিয়াবা চিনেমাখনে একদম ধুনীয়াকৈ স্পীড ল'বলৈ নিজৰ যোনটো বিষয়, সেই বিষয়টোৰ ওপৰত ধুনীয়াকৈ দৰ্শকক মানে বান্ধি ৰাখিবলৈ একদম ক্লাইমেক্সলৈকে বান্ধি ৰাখিবলৈ সক্ষম হয়। চিনেমাখনৰ আৰু 2 নম্বৰ আসোঁৱাহ বুলি ক'লে, এই চিনেমাখনৰ মোৰ কেৰেক্টাৰ ডেভেলপমেণ্ট, ধনুষৰ কেৰেক্টাৰটোৰ বাহিৰে বাকী কেৰেক্টাৰ ডেভেলপমেণ্ট মোৰ ইমান ঠিক নালাগিলে। কিন্তু প্লিজ এই চিনেমাখন চাওক, মই হাইলি ৰিকমেণ্ড কৰিছোঁ। ভাল পাব, মানে একদম ইম'চনেল এটা জাৰ্ণি আপোনালোকক দিব পাৰিব। আৰু দুটামান চিন আছে, ইম'চনেল চিন, যদি আপোনালোকে নাকান্দে, চকুপানী যদি নোলায়, মই কৈছোঁ নহয়, মই গেৰাণ্টি দিছোঁ চকুপানী ওলাব। চ' এয়াই আছিলে চিনেমাখনৰ মোৰ এটা সৰু মতামত। চিনেমাখন চাব, বাথী অৰ্থাৎ ছাৰ। এই চিনেমাখন নেটফ্লিক্সত উপলব্ধ আছে। আৰু যদি ভিডিঅ'টো ভাল পাইছে, প্লিজ ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু যদি অন্তৰৰ পৰা কয়, চেনেলটো ছাপোৰ্ট কৰিব। ধন্যবাদ।